নমস্কাৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2024টো কেনেকুৱা যাব? বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2024টো এটা পৰিৱৰ্তন বা চেঞ্জৰ বছৰ বুলি ক'ব পৰা যায়। এতিয়া জানো আহক জানুৱাৰী বা ডিচেম্বৰলৈ কেনেকুৱা যাব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। প্ৰথম জানো আহক জানুৱাৰী মাহটো। জানুৱাৰী মাহত আপোনাৰ কিছু ডিলে হ'ব পাৰে। যিটো কাম আপুনি কৰিব তাৰ কামৰ ফল অলপ দিনৰ পিছতহে পাব বা শ্ল' ডাউন আপোনাৰ হ'ব পাৰে। বিশেষকৈ জব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰ'থটো শ্ল' ডাউন হ'ব পাৰে। অৰ্থাৎ এই মাহত আপোনালোকে কাম কৰিব কিন্তু বহুত বেছি এক্সপেক্টেশ্যন নাৰাখিব। ফেব্ৰুৱাৰী মাহত বছ বা ফাদাৰৰ লগত ক্লেছ হ'ব পাৰে, নিজৰ পাৰ্টনাৰ লগতো ক্লেছ হ'ব পাৰে। এই মাহটোত নতুন ইনভেষ্টমেণ্টৰ কথা নাভাবিব, নতুন জবৰ কথাও নাভাবিব। আৰু মাৰ্চ মাহত হৈছে কি আপোনালোকৰ ইম'চনেল ব্ৰেকডাউন হ'ব পাৰে। ইম'চনেলি আপোনালোকে এক্সজষ্টেড ফিল কৰিব পাৰে এই মাহটোত। বিশেষকৈ ভয় ভাৱ এটা মনত থাকিব পাৰে এনি টাইম। কিন্তু মান্থৰ লাষ্টৰ ফালে আপোনালোকৰ কিছু প্ৰগ্ৰেছ আপোনালোকে লাভ কৰিব, বিশেষকৈ জব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত। কিন্তু এই মাহটো এনাৰ্জি আপোনালোকৰ হাইয়ে থাকিব আৰু ৰেগুলাৰ এক্সাৰচাইজ তথা য়োগা যাতে আপোনালোকে কৰি থাকে সেই কথাটোৰ ওপৰত মন কৰিব। তাৰপিছত আহিলে এপ্ৰিল মাহটো। এপ্ৰিল মাহত আপোনালোকৰ নতুন নতুন অপৰচুনিটি আহিব। মেটেৰিয়েল গেইন বা প্ৰপাৰ্টি লোৱাৰ সুবিধা আপোনালোকে এপ্ৰিল মাহত লাভ কৰিব। তাৰপিছত আহিলে জুন মাহ। জুন মাহটো খুবেই বেছি ভাল। এই মাহটো আটাইতকৈ ভাল বুলি ক'ব পৰা যায় গোটেই বছৰটোৰ ভিতৰতে। যি মাহত আপোনালোকে নতুন নতুন প্ৰজেক্ট আপোনালোকে লাভ কৰিব জবৰ ক্ষেত্ৰত আৰু বিজনেছৰ ক্ষেত্ৰতো নতুন নতুন ক্লাইণ্ট আপোনালোকে লাভ কৰিব, গ্ৰ'থ কৰাৰ সুবিধা লাভ কৰিব, এক্সপানশ্যন কৰাৰ সুবিধা লাভ কৰিব। তাৰপিছত আহিলে আপোনাৰ জুলাই মাহতো সেই গ্ৰ'থটো আপোনাৰ কণ্টিনিউ থাকিব। আপোনালোকে খালি অভাৰ কনফিডেঞ্চ হৈ পেলাই কোনো সিদ্ধান্ত নল'ব, ভুল সিদ্ধান্ত আপোনালোকে নল'ব। কণ্টিনিউ থাকিব, ইনকাম আহি থাকিব, খালি এক্সপেঞ্চ কিছু বৃদ্ধি পাব পাৰে। মাহত কিছু টেষ্টিং আপোনালোকৰ হ'ব, যিটো মাহত আপোনালোকৰ নতুন ইনভেষ্টমেণ্ট বা জব চুইচ কৰাৰ কথা আপোনালোকে নাভাবিব। এই মাহত আপোনালোকে চেষ্টা কৰিব যে যিখিনি উন্নতি আপোনালোকে কৰিছে সেইখিনিকে মেইনটেইন কৰিব চেষ্টা কৰিব। ছেপ্টেম্বৰ মাহ আৰু অক্টোবৰ মাহটোতো আপোনালোকে খুবেই সাৱধান হৈ ফ'কাছ আৰু অৰ্গেনাইজড হৈ কাম কৰিবলৈ যত্ন কৰিব। অন্যথা অভাৰ স্পেণ্ডিং আপোনালোকৰ হ'ব পাৰে আৰু জব আৰু আপোনালোকৰ গ্ৰ'থ হ'ব পাৰে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। নৱেম্বৰ মাহত আপোনালোকৰ ফ্ৰেণ্ডছ বা ব্ৰাদাৰৰ লগত ক্লেছ হ'ব পাৰে। সেই কথাটো আপোনালোকে মন কৰিব। খুবেই সাৱধান হৈ থকাৰ প্ৰয়োজন আছে। এই মাহটোত যদি আপুনি বিজনেছ কৰি আছে হয়তো কিবা ডিল ফাইনেল হোৱাৰ আগে আগে কেঞ্চেলো হ'ব পাৰে। আৰু এই মাহটোত আপোনালোকৰ কিছু হেল্থ ইছ্যুজো আহিব পাৰে, বিশেষকৈ নেক পেইন আৰু শ্লিপ ডিজৰ্ডাৰ ইত্যাদি সমস্যা আপোনালোকক দেখা দিব পাৰে। গতিকে এই মাহটোত খুবেই কচিয়াছ হৈ থকাৰ প্ৰয়োজন আছে। ডিচেম্বৰ মাহটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। এই মাহটোত অভাৰ আপোনালোকে ৱৰ্ক যাতে নকৰে সেই কথাটোৰ ওপৰত গুৰুত্ব দিব। পাৰ্চনেল তথা প্ৰফেশ্যনেল লাইফটো বেলেঞ্চ কৰিব আপোনালোকে চেষ্টা কৰিব। ত' এই ধৰণে আপোনালোকৰ গোটেই বছৰটো পাৰ হ'ব। আটাইতকৈ পিক টাইম হৈছে আপোনালোকৰ এপ্ৰিলৰ পৰা এপ্ৰিল, মে', জুন, জুলাই এই 4 মাহত আপোনালোকৰ পিক টাইম হ'ব। সেই মাহতে আপোনালোকৰ কেৰিয়াৰ, ফাইনেন্স সকলো দিশতে আপোনালোকে উন্নতি কৰিব পাৰিব। এই মাহতে আপোনালোকে খুবেই বেছি ভালদৰে কাম কৰিব চেষ্টা কৰিব। আৰু এই জাতক জাতিকাসকলে এনে কি উপায় কৰিব যাৰ জৰিয়তে গোটেই বছৰটো তেওঁলোকৰ জীৱনলৈ ধনৰ সঞ্চাৰ হৈ থাকে? এই উপায়টো আপোনালোকে কৰি চাব পাৰে। শিৱলিংগত আপোনালোকে বগা ফুল অৰ্পণ কৰিব প্ৰতি সোমবাৰে আৰু তাৰ পৰা এপাহ ফুল আপোনালোকে লৈ আহিব ঘৰলৈ লৈ আহি এখন বগা কাপোৰে তাক মেৰিয়াই লকাৰত ৰাখি দিব। আৰু নেক্সট মনডে যেতিয়া বগা ফুল পুনৰ ৰোপণ কৰি তাৰ পৰা এপাহ ফুল লৈ আহিব তেতিয়াহ'লে আগৰ ফুলপাহ গছৰ তলত পেলাই দিব আৰু নতুন ফুলপাহ বগা কাপোৰে মেৰিয়াই পুনৰ লকাৰত ৰাখি দিব। ধন্যবাদ।